হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম টু এনি টাইম খবৰ। আজি মই আপোনালোকক এটা অতিকৈ দুখৰ খবৰ দিব গৈ আছোঁ, যি খবৰ শুনি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। ফ্ৰেণ্ডছ, বলিউডৰ বিখ্যাত কমেডিয়ান জনি লিভাৰ আজি আমাৰ মাজত নাই। বন্ধুসকল, তেওঁৰ মৃত্যু কেনেকৈ হ'ল, ক'ত হ'ল, সম্পূৰ্ণ তথ্য আজি আপোনালোকক মই এইটো ভিডিঅ'ত দিম। গতিকে আপোনালোকে এই ভিডিঅ'টো একদম সম্পূৰ্ণকৈ নিশ্চয় চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটোত আজি নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। বন্ধু বান্ধৱীসকল, জনি লিভাৰ যোৱা কেইদিনমান ধৰি হস্পিটেলত এডমিট আছিল আৰু এই দুদিনমান ধৰি জনি লিভাৰৰ ফেন্সসকলৰ বাবে অতিকৈ দুখৰ খবৰ এটা পোহৰলৈ আহি আছে যে জনি লিভাৰৰ মৃত্যু হৈছে। আৰু এনেকুৱা খবৰ ইউটিউবত খুব বেছি ভাইৰেলো হয় আৰু ডাঙৰ ডাঙৰ ৱেবছাইটতো ভাইৰেল হৈ আছে যে জনি লিভাৰৰ মৃত্যু হৈছে। কিন্তু আমি আপোনালোকক জনাওঁ যে জনি লিভাৰৰ মৃত্যু হোৱা নাই। জনি লিভাৰৰ বিষয়ে যিবিলাক ভিডিঅ' ভাইৰেল হৈ আছে আৰু সেই ভিডিঅ'বিলাকত যে কৈ থকা হৈছে যে জনি লিভাৰৰ মৃত্যু হৈছে, কিন্তু আমি আপোনালোকক সত্য আৰু ৰিয়েল বাতৰিটোহে দিওঁ যে জনি লিভাৰৰ মৃত্যু হোৱা নাই। এই বাতৰি যি ভাইৰেল হৈ আছে সম্পূৰ্ণৰূপে মিছা বাতৰি। বন্ধু বান্ধৱীসকল, এনেধৰণৰ ভাল ভাল বাতৰি পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব।